নমস্কাৰ, মই কংকনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মানে এটা নতুন ভিডিঅ' বনাইছোঁ, আপোনালোকে কেনেকুৱা পাইছে চাই কিনে জনাব। মানে মই তিনিটা ফাংচনৰ একেলগে প্ৰগ্ৰামখিনি সকলোখিনি ভিডিঅ' একেলগে দিম, আপোনালোকে চাব আৰু কেনেকুৱা পাইছে জনাব। মানে সকলোখিনি ভিডিঅ'ৰ জৰিয়তে দেখাম, আপোনালোকে চাব আৰু লগতে কেনেকুৱা পাইছে জনাব। মানে মই ভিডিঅ' বহুত দিন দিয়া নাছিলোঁ, মানে এনেই আৰু ভিডিঅ' বনাবলৈ ইচ্ছাও নোযোৱা হৈছে, মানে সেইকাৰণে ভিডিঅ'টো বনা নাছিলোঁ। আৰু এতিয়া নতুনকৈ এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব আৰু কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। তেনেহ'লে বলক। ফাংচনখনৰ প্ৰথমখন অনুষ্ঠান অৰ্থাৎ আধুনিক একক নৃত্য প্ৰতিযোগিতাৰে আমি আমাৰ ফাংচনখন আৰম্ভ কৰিলোঁ। আপোনালোকক মই সকলোখিনি দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। ফাংচনৰ মাজত আকৌ ফটো আমি মেইন দেই, মানে আমাৰ ইহঁতক চব কেনেকৈ ফটো আমি কৰি আছে। মানে সিহঁতক বোলে বৰ লাগিছে, মানে সিহঁতৰ ইচ্ছা নিচাব মোৰো একে অৱস্থা। আপোনালোকক মই দেখাই আছোঁ, লাহে লাহে আপোনালোকে চাই থাকিব। यार कभी तो खुश लगा कर भाई, हमेशा देखो तो रोता ही रहता है, खुश रहा कर यार। কি হৈছে প্ৰথমৰ পৰা দিবা দিয়ে, প্ৰথমৰ পৰা দিবি নে বেয়া
এয়া হৈছে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণৰ মানে প্ৰগ্ৰামখিনি এতিয়া মানে গান গাইছে আমাৰ আৰু গায়ত্ৰী বাইদেউ আহিছে মেঘনা ভূঞা
এতিয়া আমাৰ মঞ্চত উঠিল আমাৰ ছিংগাৰ দাদা মানে মই উঠিম বা কি মই নাজানো বাট চাই আছোঁ বলক চাওক আৰু যোনে যোনে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'ত ভিউজো নাহে আৰু কমেণ্টো নাহে আৰু লাইক নাহে গতিকে কেইটামানে কৰে লাইক কমেণ্ট গতিকে প্লিজ এইখিনি অসমৰ প্ৰগ্ৰাম চাই আহি থকাৰ দৃশ্য মানে সিহঁতে বোলে নাচে মানুহৰ লগত কিন্তু নাচিব নোৱাৰিব এতিয়া নাচিলে তেওঁলোকে নাচিম বুলি মই ভাবিছে মানে সিহঁতৰ নাজানো লগতে ময়ো নাচি দিলোঁ বলক আজিলৈকে বাই বাই